হে দোস্ত গুড মৰ্ণিং মানে কি জানা না দুইদিনমান মই মানে ঘৰতে আছোঁ এই ওচৰ চুবুৰীবিলাকে মোক কি সুধে জানে না খুৰীহঁতে কিবাহঁতে যে তই ইয়াৰ কথা নাজান নেকি ক'ত যাওঁ ক'ত গৈ থাকোঁ মই মানে অলমষ্ট ইয়াৰ দৰে চিটুৱেশ্যন মোৰ মানে শান্তি নাই মানে ঘৰতো মোৰ মানে ক'ত যাম কি কৰিম মানুহে ভাবি থাকে ই আজি নেক্সট ক'ত যাব তো ভালো লাগে দিয়কচোন বাহিৰত ওলাই আহি মোৰ এটা এনেকুৱা স্মাইলিও আহি যায় যাৰ যি কাম আৰু কিছুমানে ঘূৰি ফুৰিবৰ কাৰণে টাইম নাপায় মই আৰু ঘূৰি ফুৰি আমনি লাগি গৈছে সেইদিনা মহাকুম্ভ মেলাৰ পৰা আহি পিনে বেক টু বেক ক'ৰবাত সাহিত্য সভাৰ ভিডিঅ' ক'ৰবাত হিৰৰ ভিডিঅ' আৰু তাৰপিছত দুদিনমান ৰেষ্ট ল'লোঁ এতিয়া মোৰ এটা ইচ্ছা আছিল শংকৰদেৱ অধিৱেশন যি যোৰহাটত হৈ গ'ল তাত গৈ ভিডিঅ' বনোৱা কিন্তু নিমিলিলে আৰু নহ'ল আৰু মানে আৰু উপায় নাই এই নেক্সট কলেজেছ গড চেলেঞ্জটো বনালোঁ না এটা আহি আছে অতি শীঘ্ৰে ধুনীয়াকৈ এতিয়া নেক্সটটো ক'ৰবাত যাম হোম প্ৰভু ঘূৰি ফুৰাই মোৰ কাম নামকে চিন্তি জাপান যাওঁ নেকি বহুত টকা লাগব চাউথ কোৰিয়া ক'ত যাওঁ এইফালে ক'ৰবাত এইফালে তাত কিন্তু নহয় এখন তো মোক অলপমান সময় দিয়ক ক'ত যাম চাই এইফালে কৈ আছোঁ তেতিয়ালৈকে আপোনালোকে এটা কাম কৰক এই মহাকুম্ভত যে মই গৈছিলোঁ আহোঁতে এটা ধুনীয়া ভিডিঅ' কৰি আনিছিলোঁ এই ভিডিঅ'টো মই দিয়াই নাই মানে এই শিলিগুৰিৰ ওচৰত এজন অসমীয়া মানুহৰ এখন বম ৰিজৰ্ট আছে আপোনালোকে যদি কেতিয়াবা সেইফালে দাৰ্জিলিং যায় ছিকিম যায় তাত থাকিব পাৰিব তো তাত ৰিজৰ্টখন একবাৰ দেখাই দিছোঁ তাৰপিছত আহি পেলাই টিকেট কাটিম তো আমি অলপমান অতীত কালত আহিব লাগিব ৱেলকাম টু পাষ্ট মানে ইমান অতীত কালত নহয় এই মহাকুম্ভ যোৱা যদি ভিডিঅ'বিলাক চাইছে মোৰ আমি বিহাৰৰ মাজেৰে ক'ৰ কি গাঁৱৰ ৰাস্তাৰে আহি শিলিগুৰি পোৱাতে পূৰা ৰাতি হৈ গ'ল আৰু সিদিনাখন ৰাতি শিলিগুৰিৰ পৰা কিছু দূৰত আমি আছিলোঁ ইয়াত এখন অসমীয়া মানুহৰ ৰিজৰ্ট মানে মালিকজন মহাকুম্ভ মেলাতে গৈছিল তাত তেখেতক লগ পোৱা নাই কিন্তু থাকি পালে যিটো মজা লাগিছিল না ৰাতিপুৱা শুই উঠি আমি এই দৃশ্য দেখিছিলোঁ একবাৰ চাওক পুৱা শুই উঠিয়ে ৰুমৰ বাহিৰত এনেকুৱা এটা বান্দৰে আমাৰ কাৰণে ৰৈ আছিল তো আমি এখন বিস্কুট দিলোঁ ধুনীয়াকৈ আমাক খাব দিয়া তো বান্দৰটো খাই পিনে যাওক তাৰপিছত মই বাহিৰৰ পৰিৱেশ দেখাই দি আছোঁ আৰু পুৱাই এনেকুৱা ব্ৰজৰংবলীক দেখা পালি আৰু কি লাগে এই গোটেই এৰিয়াটো জংঘল এইখিনি জলপাইগুৰি এৰিয়া হয় আৰু ইয়াত দামবিলাক যিটো শুনি মই মানে পাগলা আহি পিনে ইয়াত মানে ৰুম বুক কৰি দিলোঁ আপুনি ভাবক এই যিটো ৰুম আছে এই ৰুমটোত কিমান টকা হ'ব পাৰে মাত্ৰ 2500-2600 এই ৰুমটো দিয়ে যদি ভাবিছে 2500-2600 বেছি হৈছে মানে এইটো ৰিজৰ্ট না এই সকলো আপোনাক চুইমিং পুল দিছে আপোনাক ব্ৰেকফাষ্ট দিব তাত নাও চলাব পাৰিব চব দেখাই আছোঁ বলক আপোনালোকে যদি ছিকিম দাৰ্জিলিং আহাৰ প্লেন কৰি আছে ইয়াত এবাৰ থাকি যাব মানে অসমীয়া মানুহৰ ৰিজৰ্ট তাকো অসমৰ বাহিৰত ইমান হাই দাম কম আৰু ইয়াত মানে এই যিটো ঘৰ আছে এইটোতো 1600 টকা বাকী ইয়াত 2000 মানে দামবিলাক পূৰা মজা ৰাখিছে তো কোনে ক'ব অসমীয়া মানুহ এজনে অসমৰ বাহিৰত ৱেষ্ট বেংগলত ইমান ধুনীয়া বিজনেছ কৰিছে ৰিজৰ্ট খুলি আমি ছাপৰ্ট কৰিব লাগে চুইমিং পুলত গা ধুব ইচ্ছা গৈছে কিন্তু ঠাণ্ডা না নালাগে আৰু গৰম পানী মিলাই দিব পাৰি নেকি গৰম পানী গম নাপাব আৰু মানে ইমান সিহঁৰ পৰা আহিলোঁ না মহাকুম্ভত তামাম ভিৰ ট্ৰেফিক জাম ইয়াত আহি পেলাই কিবা বেলেগ এটা শান্তি লাগি গৈছে এইবিলাক ৰুম চাওক এইবিলাক ৰুম তো মই ৰিচিপশ্যন এৰিয়াটো দেখাই দিছোঁ এই ৰিজৰ্টখনৰ নাম হৈছে গ্ৰীণ লেগুন ৰিজৰ্ট আপোনালোকে যেতিয়া মাৰিব গুগলত আহি যাব এতিয়া অলপ মানে ড্ৰোন উৰাই আছে অসমৰ পৰা আহিলে মানে শিলিগুৰি নাপাওঁতেই লাটাগুৰি ঠাইটো পাব জলপাইগুৰিৰ কাষত লাটাগুৰি ইয়াত এখন ফৰেষ্ট আছে ফৰেষ্ট কা নাম কি থা গুৰুমাৰা নেশ্যনেল ফৰেষ্ট গুৰুমাৰা নেশ্যনেল পাৰ্ক এই পাৰ্কতে আছে আৰু ইয়াত ৰাতি আপুনি হাতী চাতিও দেখা পাব অলপমান ওচৰৰ পাজৰে গ'লে আৰু ধুনীয়াকৈ এতিয়া দাদাই কৈছে এই দুটা ঘৰৰ পৰা বোলে ৰিজৰ্টখনৰ আৰম্ভণি মানে ফাৰ্ষ্ট ঘৰ এইকেইটা আজিকালি 1600 টকাত দি আছে দাদা বৰ্তমান ইয়াত নাই মানে দাদা মহাকুম্ভত গৈছে মহাকুম্ভত দাদাই ক'লে যে মোৰ ৰিজৰ্টত থাকি যাবি তো এই যিটো ঘৰ এই দুটা ঘৰ বোলে একদম প্ৰথমত বনাইছিল ইয়াৰ পৰাই ৰিজৰ্টখনৰ আৰম্ভণি তাৰপিছত বাকীবিলাক হ'ল এতিয়া এই দুটা পিছলৈ ভাঙি পিনে ইয়াত আৰু ভালকৈ বনাব কিন্তু বৰ্তমান ইয়াত মানে আপুনি থাকিব পাৰে এক্সপিৰিয়েঞ্চ ল'ব পাৰে এইটো এনেকুৱা ৰুম এইটো ৰুমত 1600 আৰু এনেকুৱা ৰুম এইটো ৰুমত 1600 তাৰপিছত আপুনি পাব 2000 টকাৰ ৰুম 2000 টকাৰ ৰুমটো কিন্তু দেখাই দিছোঁ এইটো বোলে 1800 টকাৰ ৰুম প্লাছ GST আৰু মজা আৰু যদি ৰাইডাৰ আহে কোনোবা ফুৰিব আহে ইয়াত দুজন ধুনীয়াকৈ থাকিব পাৰে বোলে চব ফেচিলিটি পাৰিব চুইমিং পুলত গা ধুব পাৰিব হোটেল আৰু ৰিজৰ্টৰ মাজত আকাশ পাতাল পাৰ্থক্য ৰিজৰ্টত আপুনি এই ফেচিলিটিটো পাব এই ফিলিংছটো পাব আৰু ৰাতি সেইও হৈছিল কালি ৰাতি আহিছিলোঁ না কালি ৰাতি আমাক ধুনীয়াকৈ বনফেয়াৰ কৰি পূৰা দেহা গৰম লগাই দিছে এতিয়া এই ঘৰটোত আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম ৰাতিপুৱা দেখাই দিছোঁ আপোনালোকে যদি ড্ৰিংক চিংকছ কৰে ইয়াতো কৰিব পাৰে বিভিন্ন ঠাই আছে আৰু ধুনীয়াকৈ এইটো AC মানে পূৰা ফুল আৰু গৰমৰ দিনতো প্ৰব্লেম নাই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আৰু ইয়াতে খাই যাওঁ গেংটক অহাৰ প্লেন আছে ফেব্ৰুৱাৰী মানত গেংটক আহিলে ইয়াত এক ৰাতি থাকি যাম ৱাও এইফালে মিউজিক চিষ্টেম লাগি আছে ধুনীয়াকৈ চবখিনি সুবিধা আছে আৰু এতিয়া লাষ্ট পদুম পুখুৰীত একবাৰ নাও চলাই ধুনীয়াকৈ যাওঁ গোটেই এৰিয়াটো চাওক না সাপ আছে নেকি ইয়াৰ সাপ হে কিয়া সাপ হে ইয়াৰ পে
জেনেৰেলি বাৰু পদুম পুখুৰীত সাপ থাকেই কিন্তু ইয়াততো সেনেকুৱা সেই নাই আৰু ধুনীয়া চাফ চিকুণকৈ ৰাখিছে না আৰু এইফালে এটা পদুম ফুলৰ পুখুৰীত প্ৰথমবাৰ এনেকৈ নাও চলাই পালোঁ দেই পদুম এটা লৈ পিনে ঘৰত লৈ যাম তো ফাইনেলি পদুম ফুল লৈ ল'লোঁ সেইটো ঘৰত লৈ যাম তো থেংক ইউ দাদা ইমান ধুনীয়া ৰিজৰ্ট এখন দেখা লৈ যাওঁ ভেলেণ্টাইন্স ডে'টো দিব লাগিব কাৰোবাক দে ইয়াৰ গ্ৰীণ লেগুন ৰিজৰ্টৰ পৰা ওলালোঁ থেংক ইউ দাদা আমাক ইমান ধুনীয়া থকাৰ ঠাইটো দিয়াৰ কাৰণে আৰু আপোনালোকে আহিলে এইফালে ইয়াৰ একবাৰ সোমাই যাব চব ডিচিশ্যনত আছে নাম্বাৰ হওক ইয়াৰ এড্ৰেছ হওক গোটেইখিনি থাকিব ডিচিশ্যনত সঁচাকৈ মই মানে ভিডিঅ' বনোৱাৰ কাৰণে কোৱা নাই যিখিনি দামত যিখিনি ভাল লাগিল আপোনাৰ আহিলে সঁচাকৈ মজা পাব আৰু এইখন এখন সম্পূৰ্ণ অৰণ্য হয় আৰু তো পাকা ৰাস্তা নাই এনেকুৱা আৰু ধুনীয়া বেক টু দিছ জনম আহি গ'লোঁ কেনে লাগিল সঁচাকৈ ভাল লগা ৰিজৰ্টখন ভাল লাগিল মানে সেইফালে অসমৰ বাহিৰত যে অসমীয়া মানুহ এজনে ৱেষ্ট বেংগলত ইমান ধুনীয়া প্ৰপাৰ্টি এটা কিনি বিজনেছ কৰি আছে মই গমেই পোৱা নাছিলোঁ ভাল লাগিল দাদাজনক লগ কৰাই দিব পাৰিলে আৰু ভাল লাগিলহেঁতেন কিন্তু তেখেত মহাগম্ভ গৈছে আমি যেতিয়া গৈছিলোঁ সেই সময়ততো নহ'ল আৰু কেতিয়াবা গ'লে মই তাতে থাকি পিনে লগ কৰাই দিম আৰু ডেষ্টিনেশ্যনৰ সকলো নাম্বাৰ আৰু ৰিজৰ্টখনৰ এড্ৰেছ থাকিব গ'লে থাকিব পাৰিব এতিয়া নেক্সট ক'ত যোৱা যায় ইণ্টাৰনেশ্যনেল চাওঁ ৰ'ব আহক এই বছৰত মানে তো মই ক'লোৱে মোৰ জাপান যোৱা এটা ইচ্ছা আছে কিন্তু বাজেট নাই জাপান বহুত বেছি খৰচিলা ঠাই মানে বহুত টকা লাগিব মানে বহুত এক্সপেঞ্চিভ জাপান যোৱাত বৰ্তমান অকাত নাই জাপানৰ কাষতে আছে চাউথ কোৰিয়া তো এই নৰ্থ কোৰিয়া যাওঁ নেকি এই যে চিক্ৰেট দেশখনে কাগজে সোমাব নিদিয়ে মুঠৰ ক'ৰবাত না ক'ৰবাত যাম আফ্ৰিকা ছাইডো পাৰি সেইফালে মানে এটা কম বাজেটত ভাল এখন দেশ বা ছিংগাপুৰো মই যোৱা নাই ছিংগাপুৰ ধুনীয়া এখন ঠাই ছিংগাপুৰো যাব পাৰি মুঠৰ ওপৰত ক'ৰবাত না ক'ৰবাত টিকেট কাটি আছোঁ নেক্সট ভিডিঅ'ত আপডেট দি আছোঁ কি টিকেট কাটিম আৰু কলেজেছ গড চেলেঞ্জৰ ভিডিঅ' নেক্সট বা 2-3 ভিডিঅ'ৰ আহি যাব থেংক ইউ এতিয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল নৰ্মেল ভিডিঅ' আৰু ডিম্পু বড়ো চেনেলত এতিয়া কিবা এটা বনাওঁ আৰু ইনফৰ্মেটিভ থেংক ইউ